নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্য স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই কয়াকুঁজিয়া পাৰ্ক চাব আহিছিলোঁ, তাৰপিছত কয়াকুঁজিয়া পাৰ্ক চালোঁ, চাই এতিয়া আহি আছোঁ সন্যাসী মন্দিৰ চাবলৈ। ইয়াত এটা ধুনীয়া সন্যাসী মন্দিৰ আছে বঙাইগাঁৱত, আৰু সেই সন্যাসী মন্দিৰ আপোনালোককো দেখুৱাম। মই এতিয়া ইয়াৰ স্কুটিৰ পিছত বহি ধুনীয়াকৈ ভিডিঅ' বনাই আছোঁ, আৰু এয়া মাইনাই মানে গাড়ী চলাই আছে, স্কুটি চলাই আছে, আৰু তাইক মই ৰাইডিঙৰ মানে ট্ৰেইনিং দি আছোঁ। এয়া হাইৱেৰে আমি আহি আছোঁ সন্যাসী মন্দিৰলৈকে। অলপ যোৱাৰ পিছতে আমি গৈ পাম সন্যাসী মন্দিৰ। মাইনাই স্কুটি চলাই আছে। আমি মানে আহি পালোঁ সন্যাসী মন্দিৰ, আৰু গাড়ীখন আমি ছাইডত পাৰ্কিং কৰি থ'লোঁ সেইফালে। আৰু ইফালে এইখন গেট চাওক, এই গেটখন ভিতৰত আছে মন্দিৰটো। পাহাৰ এখন ধুনীয়া, এই পাহাৰৰ মানে মাজত মন্দিৰটো বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত। গোটেইবোৰ আপোনালোকক দেখুৱাই আছোঁ, গেটখনৰ পৰা প্ৰথম দেখুৱাই আছোঁ ভিতৰলৈকে। এয়া সন্যাসী মন্দিৰৰ গেটখন, ধুনীয়া এটা পৰিৱেশৰ মাজত মন্দিৰটো। আৰু এয়া চিৰি বগাই বগাই গৈ ওপৰত আছে, পাহাৰৰ ওপৰত মন্দিৰটো। এইখনো এখন গেটৰ নিচিনা আৰু ধুনীয়াকৈ বনাইছে, আৰু এইখিনি পাৰ হোৱাৰ পিছতে মন্দিৰটো পোৱা যায়। চাওক ইয়াত লিখা আছে একফালে শিৱ মন্দিৰ যায় আৰু একফালে গুৰু মন্দিৰ, মানে এইফালে যিটো সেইটো চাইডে গুৰু মন্দিৰলৈকে যায়। তাৰপিছত এইটো ফালে আকৌ ওপৰত দেখিছে মন্দিৰ। আৰু এয়া সন্যাসী পাহাৰৰ ওপৰত সন্যাসী মন্দিৰ। মন্দিৰটো অলপ ওপৰত, তাৰ কাৰণে বহুত চিৰি বগাব লাগে। চাওক চিৰি বগালে একো নহয়, কিন্তু ধুনীয়া পৰিৱেশৰ মাজত মন্দিৰটো। এয়া মুক্তিনাথ মন্দিৰ। এইটো পাহাৰৰ মাজত সেউজীয়া গছ গছনিৰে ভৰা প্ৰকৃতিৰ বুকুত মন্দিৰটো সন্যাসী মন্দিৰ আৰু নাথ মন্দিৰ, ধুনীয়া এটা পৰিৱেশৰ মাজত। চাওক এইখনে হৈছে সন্যাসী পাহাৰ, বহুত ধুনীয়া আৰু আহি বহুত ভাল লাগে। আপোনালোকেও আহিব। ইয়াতে দুটা মন্দিৰ আছে, এটা সন্যাসী মন্দিৰ চাওক, সেইটো সন্যাসী মন্দিৰ, আৰু ইফালে আছে এইটো নাথ মন্দিৰ। আৰু বহুত পুৰণি হয় এইখন, এখন মানে এক প্ৰকাৰৰ আশ্ৰম বুলিও ক'ব লাগিব। এই আশ্ৰমখন মানে এজন মহাপুৰুষ শ্ৰী শ্ৰী পৰমহংস সত্যানন্দ তীৰ্থদেৱ নামৰ এজন মহাপুৰুষে প্ৰতিষ্ঠা কৰিছিল। আৰু এই মন্দিৰবোৰ নতুনকৈ বনাইছে সেইটো, আৰু এয়া নতুনকৈ বনাইছে, কিন্তু এই আশ্ৰমখন বহুত পুৰণি হয়। বহুত আগতে প্ৰতিষ্ঠা কৰিছিলে সেই মহাপুৰুষজনে, শ্ৰী শ্ৰী পৰমহংস তীৰ্থদেৱ সত্যানন্দ নামৰ মহাপুৰুষজনে। আৰু বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত এই মন্দিৰটো সন্যাসী মন্দিৰ, লগতে নাথ মন্দিৰো আছে। বহুত ধুনীয়া এটা পৰিৱেশ, মন প্ৰাণ জোৰ পৰি যায় মানে প্ৰকৃতিৰ বুকুত। আৰু এই মন্দিৰটো বহুত ভাল লাগিব, আপোনালোকক আহিব। এতিয়া মই দুয়োটা মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক মন্দিৰৰ ভিতৰভাগ। এতিয়া মই আপোনালোকক মুক্তিনাথৰ মন্দিৰৰ ভিতৰভাগ দেখুৱাই আছোঁ। এয়া মুক্তিনাথ মন্দিৰৰ ভিতৰভাগ। ইয়াতে ভোলে বাবাৰ পূজা অৰ্চনা কৰা হয়। চাওক ইয়াতে ধুনীয়াকৈ চাকি জ্বলি আছে, আৰু শিৱলিংগ ধূপ চাকি জ্বলাই আছে, মানুহে পূজাও কৰি গৈছে। আৰু এইটো সন্যাসী মন্দিৰ, আৰু এই সন্যাসী মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখুৱাই আছোঁ। চাওক এই মন্দিৰৰ ভিতৰভাগত এয়া ত্ৰিশূল ফুল পূজা কৰি গৈছে মানুহে। চাওক সন্যাসী মন্দিৰ আৰু এইটো নাথ মন্দিৰৰ ভিতৰভাগ দেখুৱালোঁ আপোনালোকক। বাহিৰে ভিতৰে দুয়োটা মন্দিৰ দেখিলে, আৰু এতিয়া আছে এটা গুৰু মন্দিৰ, আৰু সেই গুৰু মন্দিৰটো আপোনালোকক মই দেখুৱাম এতিয়া। এইটো হৈছে গুৰু মন্দিৰ, মানে সন্যাসী মন্দিৰটো যোনে স্থাপন কৰিছিলে, যিজন মহাপুৰুষে স্থাপন কৰিছিলে, তেওঁৰ ফটো ইয়াতে ৰাখি থোৱা আছে, আৰু ইয়াত তেওঁক মানে পূজা অৰ্চনা কৰা হয়। এয়া চাওক ফুল ধূপ জ্বলাই এনেকুৱাকৈ ৰাখিছে। পাহাৰ এখন ডাঙৰকৈ, আৰু সেই পাহাৰৰ মাজতে এই মন্দিৰটো, আৰু ধুনীয়া এটা পৰিৱেশ, চাৰিওফালৰ পৰা ধুনীয়া বতাহ আহি আছে, আৰু মন প্ৰাণ জোৰ পৰি যাব। ইয়াতে মানে মহাদেৱক কৰা হয়, পূজা কৰা হয়, ভোলে বাবাৰ পূজা অৰ্চনা ইয়াতে কৰা হয়। আৰু এতিয়া আমি চাই যাব ওলাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু পাহাৰখন আপোনালোকক দেখুৱালোঁ, আপোনালোকেও আহিব, আহি ইয়াতে ভোলে বাবাৰ আশীৰ্বাদ লৈ যাব, আৰু ইয়াৰ যিটো ধুনীয়া সৌন্দৰ্য সেইটো চাই যাব আপোনালোকে। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।